হেল্ল' এভৰিৱান, নমস্কাৰ। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এখন অতি সাধাৰণভাৱে বনোৱা অসমীয়া থালি। আজি আচলতে বৃহস্পতিবাৰ আৰু আজি আমি ঘৰতে এখন নিৰামিষ থালি ৰেডি কৰি উপভোগ কৰিম বুলি ভাবিছোঁ। তাকে ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তেন্তে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো হিট কৰি অল কৰি দিব, তেতিয়াহে মই বনোৱা সকলোবোৰ ভিডিঅ' আপোনালোকে অতি সোনকালে চাব পাৰিব। তেন্তে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মই বুটৰ সৈতে শাকৰ ভাজি বনাম। তাৰ বাবে জলকীয়া লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু অলপ বুট লৈছোঁ আৰু শাকখিনি কাটি লৈছোঁ। তাৰপিছত মই গেছত এখন কেৰাহী পাতি দিছোঁ আৰু কেৰাহীটো ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মিঠাতেল দি লৈছোঁ। তেলখিনিও ভালদৰে গৰম হ'বলৈ দিম আৰু এতিয়া ইয়াতে মই গোটা জিৰা অলপ দি লৈছোঁ। জিৰাখিনি ফুটিবলৈ দিম। তাৰপিছত মই বুটখিনি দি লৈছোঁ। প্ৰথমে মই অলপ সময় বুটখিনি ভাজি ল'ম। তাৰপিছত বুটখিনি এনেদৰে ছাইড লগাই দিছোঁ যাতে তেলখিনি মাজত থাকি যায়। তাৰপিছত মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি দি লৈছোঁ। লগতে কাটি লোৱা জলকীয়াখিনিও দি লৈছোঁ। তাৰপিছত এইখিনি অলপমান কোমলি যোৱালৈকে ভাজি থাকিম। একেলগে মই ইয়াতে অলপমান হালধিও দি লৈছোঁ। পিঁয়াজখিনি ভালদৰে কোমলি যোৱাৰ পিছত মই ইয়াতে কাটি লোৱা শাকখিনিও দি লৈছোঁ। তাৰপিছত এইখিনি আটাইবিলাক মই এনেদৰে লৰাই লৈছোঁ। তাৰপিছত মই ইয়াতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। নিমখ কমকৈ ব্যৱহাৰ কৰিব, যিহেতুকে ভাজিখিনি হোৱাৰ পিছত শাকখিনি কমিয়ে যাব। এনেদৰে মই শাক ভাজিখিনি ৰেডি কৰি লৈছোঁ। এতিয়া মই চপ বনাম, নৰসিংহৰ পাতৰ চপ বনাম, সেয়েহে মই নৰসিংহ পাত লৈছোঁ। তাৰপিছত এনেদৰে 2 চামুচ বেচন লৈছোঁ। তাৰে লগত 2 চামুচ চাউলৰ গুড়ি লৈছোঁ। চাউলৰ গুড়ি দিলে খাবলৈকে বেছি কুৰকুৰীয়া হয়। তাৰপিছত মই অলপমান ছ'ডা দি লৈছোঁ। তাৰপিছত সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। তাৰপিছত মই জলকীয়া, পিঁয়াজ আৰু অকণমানি আদা, নহৰু এনেদৰে থেতেলাই লৈছোঁ। সেইখিনিও ইয়াতে মিহলি কৰি দিছোঁ। তাৰপিছত অলপ অলপকৈ পানী দি মই এইখিনি চপ বনাবৰ কাৰণে ৰেডি কৰি ল'ম। তাৰপিছত ইয়াতে মই অলপমান হালধি দি লৈছোঁ। আগতে দিব লাগিছিল, পাহৰি গৈছিলোঁ। তাৰপিছত অলপ অলপ পানী দি এইখিনি এনেদৰে কৰি ল'লোঁ। এতিয়া মই চপ বনাম। দীঘলে দীঘলে ছিঙি লোৱা নৰসিংহ এনেদৰে দি লৈছোঁ। তাৰপিছত এইখিনি ফ্ৰাই কৰিম। ফ্ৰাই কৰিবৰ কাৰণে মই এটা কেৰাহী পাতি দিছোঁ আৰু কেৰাহীটো ভালদৰে গৰম হোৱাৰ পিছত ইয়াতে মিঠাতেল দি লৈছোঁ। আপুনি ৰিফাইন তেলো ল'ব পাৰে। তেলখিনি ভালদৰে গৰম হ'বলৈ দিম আৰু গেছটো কমাই দিম। তাৰপিছত এনেদৰে চপখিনি বনাই ল'ম। এনেদৰে আমাৰ চপখিনিও বনোৱা হৈ গ'ল। তাৰপিছত দালি
উতলি আছে। দালিখিনিনো বনোৱা কি দেখাম, সকলোৱে জানেই, একেবাৰে চিম্পুলকৈ বনাইছোঁ দালিখিনি, সেয়ে নেদেখালোঁ। তাৰপিছত মই বনাম তিলৰ চাটনি, সেইবাবে অকণমান তিল মই পানীত তিয়াই লৈছোঁ। তাৰ লগত লৈছোঁ নহৰু, আদা আৰু 2টা জলকীয়া, তাৰপিছত অলপমান পুদিনা আৰু মান ধনিয়াৰ পাত লৈছোঁ। এইখিনি মই মিক্সিত মাৰি ল'ম। তাৰপিছত মই আলু পিটিকাৰ কাৰণে আলুখিনি বইল কৰি লৈছোঁ। তাৰপিছত সৰু সৰুকৈ কাটি পিঁয়াজ দিছোঁ। তাৰপিছত মান ধনিয়াৰ পাত লৈছোঁ। তাৰপিছত সৰু সৰুকৈ জলকীয়া কাটি লৈছোঁ। আপুনি সোৱাদ অনুসৰি জলকীয়া কম বেছি পৰিমাণ কৰিব পাৰে। তাৰপিছত ইয়াতে সোৱাদ অনুসৰি নিমখ দি লৈছোঁ আৰু এইখিনি পিটিকি ল'ম। তাৰপিছত মই ইয়াতে অলপমান মিঠাতেল দি লৈছোঁ। তেতিয়াই আচলতে আলু পিটিকাৰ টেষ্টটো আহিব। এয়া হৈ গ'ল আলু পিটিকা আমাৰ। এইখিনিতে মই এটা আপোনালোকক টিপছ দিব বিচাৰোঁ। বজাৰৰ পৰা কিনি অনাৰ পিছত ঠাৰিবিলাক থাকিলে গুৰিৰ পৰা বেয়া হয়। সেয়েহে সোনকালে বেয়া নহ'বৰ কাৰণে আমি কি কৰোঁ, বজাৰৰ পৰা জলকীয়া কিনি অনাৰ পিছত ঠাৰিবিলাক গুচাই থওঁ এনেদৰে, তেতিয়া কিছুদিন বেছিকৈ যায়। এয়া ভাত ৰেডি হৈ গ'ল। চালাডৰ কাৰণে মই তিয়ঁহ কাটি লৈছোঁ। এয়া নৰসিংহ পাতৰ চপ, এয়া তিলৰ চাটনি, এয়া আলু আৰু ভাতকেৰেলা ভাজি দেখুওৱা নহ'ল। তাৰপিছতে এই শাকৰ সৈতে বুটৰ ভাজি, আলু পিটিকা আৰু দিছোঁ নেমু, দালি। যিহেতু এখন অসমীয়া নিৰামিষ থালি ৰেডি কৰিছোঁ, সেয়ে তামোলখনো দি লৈছোঁ। তেন্তে এয়াই আছিলে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজি লৈ আহিছোঁ। তেতিয়ালৈকে আপোনালোকেও ভালে থাকক, কুশলে থাকক, পজিটিভ হৈ থাকক, হেপ্পী হৈ থাকক। তেন্তে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। বাই বাই।